2025 চনৰ 1 জানুৱাৰী দিনাই লগ পাইছিলোঁ এখেত দুগৰাকীক আৰু এয়া আমি গৈ আছিলোঁ তেওঁ নিজৰ কামত গৈছিল মই মোৰ কামত গৈছিলোঁ মই যিহেতু গ্ৰন্থমেলা ভাল পাওঁ আৰু বছৰৰ প্ৰথম দিনটোত মই গ্ৰন্থমেলা গৈয়ে বেছি ভাল পাওঁ যিহেতু কিতাপ মোৰ বহুত প্ৰিয় আৰু কিতাপ নপঢ়িলেও আজিকালি বহুত মৰমেৰে সযতনেৰে ৰাখোঁ পঢ়িবলৈ সময় সুবিধা নিমিলে মোবাইলতে সকলোবিলাক পোৱা যায় যিহেতু তথাপি কিতাপ নপঢ়া নহয় পঢ়োঁ যেতিয়া মোবাইলটো চাব মন নাযায় তেতিয়া কিতাপ পঢ়োঁ বা মোবাইলটো অনবৰত চাই থাকিলে মূৰৰ বিষ যেন অনুভৱ হয় তেতিয়া মোবাইলটো আঁতৰত থৈ কিতাপখন লোৱাৰ অভ্যাস আছে মোৰ এতিয়াও আৰু সেয়েহে কিতাপ মোৰ বহুতেই প্ৰিয় সযতনে ৰাখোঁ কিতাপবোৰ এয়া সকলোৱে উঠা দেখি ময়ো উঠিছিলোঁ আৰু এনেকৈ আচৰিত এটা ফটো দেখিবলৈ পাইছে নিশ্চয় এইখন কিয়নো মই ফটো কেনেকৈ তুলিব লাগে মেজাৰমেণ্টটো শিকাই আছিলোঁ ফটোগ্ৰাফী সকলোৰে কাৰণে ইমান ইজি নহয় একা বেকা তেৰা বেকা হ'লে ভাল নালাগে যিহেতু সেইকাৰণে ফটো তুলিলে সদায় চায়ো পিনে মানে ট্ৰাংগলবিলাক মিলাই কৰি ফটো তুলিব লাগে যিহেতু ফটো তুলিব নজনা লোকে ফটো তুলিলে বহুত বেয়া হয় বেকা বেকি এইখন মই শিকাই আছিলোঁ যে এনেকৈ ফ্ৰণ্টত আহি তুলিলে বস্তুটো সমান লেভেলত আহে ফটো সদায় তুলোতে সদায় কেওফালে মন কৰিব লাগিব যে বেকা বেকিকৈ তুলিলে যাতে বেকগ্ৰাউণ্ডটো যাতে দেখিবলৈ শুৱনি হয় বা শুদ্ধ হয় ভাল হয় এয়া যিজন ল'ৰাই দেউতাকৰ লগত কথা পাতে আৰু এটা মেছেজ গোটেই অসমবাসীলৈ পঠাই দিয়ে এই কণমানি শিশুটিক লগ পালোঁ আজি গ্ৰন্থমেলাতে কণমানি শিশুটোৱে বৰ সুন্দৰকৈ কিছুমান এটা মানে কথা কয় দেউতাকৰ লগত দেউতা আজি এনেকুৱা হ'ল দেউতা আজি মই বহুতেই প্ৰিয় তেওঁ কথাখিনি ইমান মৰম লগাকৈ কয় ইমান সুন্দৰকৈ কয় তেওঁ মাকৰ লগত আছিল মই তেওঁক ৰখাই পেলাই বোলো ৰ'বা বাবা তুমি আহিছা দেউতাকো আহিছিল তেওঁক লগত লৈ বোলো ৰ'বা ফটো একপি উঠোঁ আৰু এইগৰাকী বা হ'ল ধেমাজিৰ আৰু বাগৰাকীয়ে কি সুন্দৰকৈ সৰিয়হ ফুলৰ লগত ফটো উঠি মোলৈ পঠাই দিছে আৰু মৰমতে মই এনেকৈ ৰাখি দিছোঁ আজিৰ দিনটোৰ প্ৰতিচ্ছবি এয়া আজি সংগ্ৰহ কৰা ফটোৰ ভিতৰত এইকেইখন মোৰ আজি 2025ৰ আজি ইংৰাজী নৱবৰ্ষৰ 1 তাৰিখে এইকেইখন ফটো মই সংগ্ৰহ কৰিছোঁ আৰু ফটো বহুতো আছে তথাপি তেওঁলোকে দিয়াটো নিবিচাৰে সেইকাৰণে মই ইয়াত প্ৰকাশ নকৰিলোঁ কিয়নো বহুতৰে ফটো মই পাইছোঁ আজি নতুন বছৰৰ শুভেচ্ছা সকলোকে জনাইছোঁ